আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন ৰচনাপুথি কি আছিল? অপশ্যন এ পত্নীপ্ৰসাদ, অপশ্যন বি চিহ্নযাত্ৰা, অপশ্যন চি হৰিশ্চন্দ্ৰ উপাখ্যান, অপশ্যন ডি ৰাম বিজয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি হৰিশ্চন্দ্ৰ উপাখ্যান। কুৱেশ্যন নম্বৰ 2 মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ দামোদৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন ডি অনিৰুদ্ধদেৱ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি অনিৰুদ্ধদেৱ। কুৱেশ্যন নম্বৰ 3 তলত উল্লেখিত কোনখন পুথিক হাজাৰীঘোষা নামেৰে জনা যায়? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি নামঘোষা, অপশ্যন চি গুণমালা, অপশ্যন ডি ভক্তি ৰত্নাৱলী। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি নামঘোষা। কুৱেশ্যন নম্বৰ 4 মাধৱদেৱৰ প্ৰথমখন ৰচনাপুথি কি আছিল? অপশ্যন এ জন্ম ৰহস্য, অপশ্যন বি নামঘোষা, অপশ্যন চি ভক্তি ৰত্নাৱলী, অপশ্যন ডি আদিকান্ত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ জন্ম ৰহস্য। কুৱেশ্যন নম্বৰ 5 কামাখ্যা মন্দিৰৰ পুখুৰীটোক কি নামেৰে জনা যায়? অপশ্যন এ শক্তিকুণ্ড, অপশ্যন বি ভক্তিকুণ্ড, অপশ্যন চি কালকুণ্ড, অপশ্যন ডি সৌভাগ্যকুণ্ড। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি সৌভাগ্যকুণ্ড। কুৱেশ্যন নম্বৰ 6 কৃষ্ণৰাম ভট্টাচাৰ্য যাক পৰ্বতীয়া গোহাঁই নামেৰেও জনা যায়, তেওঁ নীলাচল পাহাৰত থাকি কামাখ্যা মন্দিৰৰ কাম কাজ চোৱা চিতা কৰিবলৈ কোনজন ৰজাই দায়িত্ব দিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি লক্ষ্মী সিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি শিৱসিংহ। কুৱেশ্যন নম্বৰ 7 কামাখ্যা দেৱীৰ বিয়াৰ দিনটোক কি হিচাপে উদযাপন কৰা হয়? অপশ্যন এ পুহান বিয়া, অপশ্যন বি ভক্তি দিৱস, অপশ্যন চি কুমাৰী বিয়া, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ পুহান বিয়া। কুৱেশ্যন নম্বৰ 8 হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি নগাঁও, অপশ্যন চি বৰপেটা, অপশ্যন ডি হাজো। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি হাজো। কুৱেশ্যন নম্বৰ 9 ভৈৰৱৰী মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি তেজপুৰ, অপশ্যন চি শিলচৰ, অপশ্যন ডি গোৱালপাৰা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি শিলচৰ। কুৱেশ্যন নম্বৰ 10 প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী তলত উল্লেখিত কোনজন ব্যক্তিৰ নাটৰ আধাৰত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি বিষ্ণু ৰাভা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 11 জয়মতী চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই ক'ত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল? অপশ্যন এ তামোলবাৰী টি এষ্টেট, অপশ্যন বি ভোলাগুৰি টি এষ্টেট, অপশ্যন চি মধুপুৰ টি এষ্টেট, অপশ্যন ডি শালমাৰী টি এষ্টেট। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি ভোলাগুৰি টি এষ্টেট অৰ্থাৎ ভোলাগুৰি চাহ বাগিচা। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া বোলছবি নায়িকা কোন আছিল? অপশ্যন এ আইদেউ সন্দিকৈ, অপশ্যন এ আইদেউ সন্দিকৈ, অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন চি ৰাজেশ্বৰী বৰুৱা, অপশ্যন ডি স্নেহা চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ আইদেউ সন্দিকৈ। কুৱেশ্যন নম্বৰ 13 জয়মতীৰ বাদ্যযন্ত্ৰৰ কামসমূহ কোনে কৰিছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি বিষ্ণু ৰাভা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 14 তলত উল্লেখিত কোনজন অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতাই ডাবিং আৰু পুনৰ ৰেকৰ্ডিঙৰ আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি বিষ্ণু ৰাভা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 15 জয়মতীৰ শ্বুটিং কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1930, অপশ্যন বি 1931, অপশ্যন চি 1932, অপশ্যন ডি 1933। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি 1933। কুৱেশ্যন নম্বৰ 16 জয়মতী চলচ্চিত্ৰখনত বিশিষ্ট পৰিচালক নায়ক নাট্যকাৰ নটসূৰ্য ফণী শৰ্মাই কোনটো চৰিত্ৰত অভিনয় কৰিছিল? অপশ্যন এ গাঁঠি হাজৰিকা, অপশ্যন বি গদাপাণি, অপশ্যন চি ললাক চলা বৰফুকন, অপশ্যন ডি চুলি কফা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ গাঁঠি হাজৰিকা। কুৱেশ্যন নম্বৰ 17 টিলিঙা মন্দিৰ ভাগ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি লখিমপুৰ, অপশ্যন ডি যোৰহাট। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 18 নৱগ্ৰহ মন্দিৰ ভাগ ক'ত অৱস্থিত? অপশ্যন এ চিত্ৰাচল হিল, অপশ্যন বি নীলাচল হিল,
অপশ্যন চি মণিকোট হিল অপশ্যন ডি নন অফ দিছ এভভ ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ চিতাচল হিল কুৱেশ্যন নম্বৰ 19 হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত অপশ্যন এ চিতাচল হিল অপশ্যন বি নীলাচল হিল অপশ্যন চি মণিকোট হিল অপশ্যন ডি নন অফ দ্য এভভ ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি মণিকোট হিল কুৱেশ্যন নম্বৰ 20 কামাখ্যা মন্দিৰ ভাগ ক'ত অৱস্থিত অপশ্যন এ চিতাচল হিল অপশ্যন বি নীলাচল হিল অপশ্যন চি মণিকোট হিল অপশ্যন ডি নন অফ দ্য এভভ ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি নীলাচল হিল কুৱেশ্যন নম্বৰ 21 যোগিনী তন্ত্ৰ কেতিয়া সম্পাদন কৰা হৈছিল অপশ্যন এ 11th century অপশ্যন বি 6th century অপশ্যন চি 16th century অপশ্যন ডি 14th century ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি 16th century কুৱেশ্যন নম্বৰ 22 অসমৰ বৰপেটা সত্ৰত কোনটো উৎসৱ উদযাপন কৰা হয় অপশ্যন এ ৰাসলীলা অপশ্যন বি দৌল উৎসৱ অপশ্যন চি কৃষ্ণ জন্মাষ্টমী অপশ্যন ডি শিৱৰাত্ৰি ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি শিৱৰাত্ৰি কুৱেশ্যন নম্বৰ 23 অসমৰ কোনটো সম্প্ৰদায়ে কৰম পূজা উদযাপন কৰে অপশ্যন এ দেউৰী অপশ্যন বি তিৱা লালুং অপশ্যন চি টি ট্ৰাইবছ অপশ্যন ডি মিচিং ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি টি ট্ৰাইবছ কুৱেশ্যন নম্বৰ 24 অসমৰ ভাওনাত তলৰ কোনবিধ বাদ্যযন্ত্ৰ বজোৱা নহয় অপশ্যন এ ঢোল অপশ্যন বি খোল অপশ্যন চি তাল অপশ্যন ডি দবা ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ঢোল কুৱেশ্যন নম্বৰ 25 বিখ্যাত সিদ্ধেশ্বৰ মন্দিৰ ক'ত অৱস্থিত অপশ্যন এ বদৰপুৰ ঘাট কাছাৰ অপশ্যন বি চিলঘাট নগাঁও অপশ্যন চি হাউলি বৰপেটা অপশ্যন ডি হুগলীজান তিনিচুকীয়া ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ বদৰপুৰ ঘাট কুৱেশ্যন নম্বৰ 26 ভগৱান শিৱৰ জীয়েকৰ নাম কি আছিল অপশ্যন এ মনসা বা বিশালহাৰী অপশ্যন বি ৰুক্মিণী অপশ্যন চি অমৃতপ্ৰভা অপশ্যন ডি সন্ধ্যা ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ মনসা অথবা বিশাৰী কুৱেশ্যন নম্বৰ 27 সত্ৰচল সত্ৰ ক'ত অৱস্থিত অপশ্যন এ গড়মূৰ মাজুলী অপশ্যন বি গোলাপগঞ্জ ধুবুৰী অপশ্যন চি নিকামুল তেজপুৰ অপশ্যন ডি বৰপেটা ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি গোলাপগঞ্জ ধুবুৰী কুৱেশ্যন নম্বৰ 28 কামাখ্যা মন্দিৰৰ প্ৰশাসন কাৰ অধীনত আছে অপশ্যন এ বৰদেউৰী চামচ অপশ্যন বি দলৈ চামচ অপশ্যন চি কামাখ্যা বৰ্ড অপশ্যন ডি দেওৰ কমিটি ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ বৰদেউৰী চামচ কুৱেশ্যন নম্বৰ 29 নীলাচল পাহাৰত থকা 10টা মন্দিৰক একেলগে কি বুলি জনা যায় অপশ্যন এ দাসভাত্ৰ অপশ্যন বি দাসা মহাবিদ্যা অপশ্যন চি দাসা শক্তি অপশ্যন ডি শক্তিৰ পীঠ ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি দাসা মহাবিদ্যা কুৱেশ্যন নম্বৰ 30 বিষ্ণু ৰাভা কলাগুৰু উপাধিটো কোনে প্ৰদান কৰিছিল অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি ডক্টৰ এছ ৰাধাকৃষ্ণন ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি ডক্টৰ এছ ৰাধাকৃষ্ণন অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন